নমস্কাৰ সকলোকে সমাজিকতা চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। অসমত এতিয়া চিলাই মেচিন আগবঢ়াই থকা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু এই চিলাই মেচিন লাভ কৰিবলৈ আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কি নথিপত্ৰ লাগিব, সম্পূৰ্ণকৈ এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। সেইটো কাৰণে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা, স্কিপ নকৰাকৈ। আৰু প্ৰথমবাৰৰ বাবে অহাসকলক কৈছোঁ এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে এনেকুৱা আপডেট পাই থাকে। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ, অসম চৰকাৰৰ ফালৰ পৰা যি চিলাই মেচিন বিতৰণ কৰিবলৈ গৈ আছে তাৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। যিকোনো মোবাইলতে আপোনালোকে নিজৰ মোবাইলত আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব, নহ'লে CSC চেণ্টাৰত গৈও আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব। কেনেকৈ মই দেখাই দিছোঁ। আপোনালোকে যেতিয়া মোবাইলৰ ব্ৰাউজাৰত গৈ পেলাই যিকোনো ব্ৰাউজাৰত গৈ পেলাই amdb.assam.gov.in বুলি আপোনালোকে চাৰ্চ কৰে, সেই ৱেবছাইটটো আহি যাব, অফিচিয়েল ৱেবছাইটটো। তালৈ আহিব, তালৈ অহাৰ পিছত আপোনালোকে লেটেষ্ট অপশ্যনটো বিচাৰিব, য'ত লিখা থাকিব এনেকৈ অনলাইন এপ্লিকেশ্যন ফৰ বুলি। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক এখন বেলেগ পেজ দিব, য'ত আপোনালোকৰ লিখা থাকিব অনলাইন এপ্লিকেশ্যন ফৰ দ্য কোৰ্চেছ অফ GNM BPLT DMT কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম ফৰ UPSC APSC এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন মেচিন। ইয়াত তেনেকৈ লিখা থাকিব। তাৰপিছত আমাৰ তলত দেখিব পাব ক্লিক হেয়াৰ ফৰ ফৰ্ম ফিল আপ বুলি লিখা আছে, তাত ক্লিক কৰিব লাগিব। তাৰপিছত আমাক পেজখন আপোনালোকে ৰিডাইৰেক্ট কৰিব বেলেগ এটা ৱেবছাইটলৈ আপোনালোকৰ দেখিব পাব। তাত লিখা থাকিব জেনেৰেল ইনফৰমেশ্যন। আপোনালোকে দেখিছে বেনিফিচিয়াৰী এডভাৰটাইজমেণ্ট ন'টিছখন আমি প্ৰথমে ডাউনলোড কৰি দেখাই দিছোঁ আপোনালোকক। তাত কি লিখা আছে। এইখনেই হৈছে জাননী, য'ত লিখা আছে অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা অসমৰ স্থায়ী বাসিন্দা অধিসূচিত ধৰ্মীয় সংখ্যালঘু হিতাধিকাৰীৰ বাবে নিম্ন উল্লেখিত আঁচনিসমূহ ব'ৰ্ডৰ আৰ্থ সাহায্যৰ ব্যৱস্থা কৰা হৈছে। হিতাধিকাৰী বা অভিভাৱকৰ বাৰ্ষিক আয় প্ৰায় 5 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেটৰ 5 লাখ টকাতকৈ যদি বেছি আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। হিতাধিকাৰীসকলে অনলাইনযোগে প্ৰমাণপত্ৰ পূৰণ কৰা আবেদনৰ প্ৰতিলিপিৰ লগতে যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব। যি তাত বিচাৰিছে আপোনালোকে নথিপত্ৰ আপলোড কৰিব লাগিব অনলাইনত। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহ ফটোকপিসহ মূল কপি সত্যাপন যেতিয়া ভেৰিফিকেশ্যন কৰা হ'ব, তেতিয়া আপোনালোকক এই নথিপত্ৰসমূহ বিচাৰিব। সেইটো কাৰণে আপোনালোকক যি আপোনালোকৰ ওচৰত ডকুমেণ্টছ আছে সেইবোৰ আপোনালোকে ভালদৰে ৰাখি থ'ব। লগতে ইয়াৰ যি আবেদনৰ শেষ তাৰিখটো আপোনালোকৰ হৈছে 15 ছেপ্টেম্বৰ 2025। ইয়াৰ এতিয়া আঁচনিসমূহৰ নাম হৈছে, প্ৰথম আছে আপোনালোকৰ BPT, য'ত শিক্ষাগত অৰ্হতা বিচাৰিছে আপোনালোকৰ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ আসন সংৰক্ষিত আছে 45% আনৰিজাৰ্ভৰ কাৰণে আৰু সংৰক্ষিত আছে ৰিজাৰ্ভৰ কাৰণে 40%। আৰু ইয়াৰ পাঠ্যক্ৰমৰ সময়সীমা হৈছে 4.5 বছৰ আৰু বয়সৰ বিচৰা হৈছে 17 পৰা 24 বছৰৰ ভিতৰত। লগতে DMLTৰ বাবে 2 নম্বৰ যি দিয়া আছে, তাত আপোনালোকৰ একেই শিক্ষাগত অৰ্হতা বিচৰা হৈছে আৰু বয়সৰ সময়সীমা একেই দিয়া হৈছে, খালি পাঠ্যক্ৰমৰ সময়সীমা হৈছে 2 বছৰ। এতিয়া GNM যিসকলে পঢ়িব বিচাৰিছে, GNM নাৰ্ছিং, তেখেতসকলৰ শিক্ষাগত অৰ্হতা অকল হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, কিন্তু নিম্নতম 40% তেখেতসকলৰ থাকিব লাগিব। আৰু পাঠ্যক্ৰমৰ সময়সীমা হৈছে 3 বছৰ আৰু বয়সৰ সময়সীমা হৈছে 17 পৰা 30 বছৰ। যদিহে আপোনালোকে UPSC APSC পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব। যিকোনো শাখাত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব। আৰু লগতে পাঠ্যক্ৰমৰ সময়সীমা হৈছে 1 বছৰ আৰু ইয়াৰ যি বয়সৰ সময়সীমা আছে 21 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। এতিয়া আহিছোঁ ফেশ্বন ডিজাইনত যি আমি মেচিন বিতৰণৰ কথা কৈছোঁ, যি আমি চিলাই মেচিন লাভ কৰিবলৈ আবেদন কৰিবলৈ আপোনালোকৰ ন্যূনতম শিক্ষাগত অৰ্হতা হ'ব লাগিব, 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, আপোনালোকে ক্লাছ 5 পাছ হ'ব লাগিব। ইয়াত পাঠ্যক্ৰমৰ কোনো সময়সীমা দিয়া হোৱা নাই। আৰু লগতে ইয়াৰ বয়স 18 পৰা 50 বছৰ সকলো হিতাধিকাৰী ইয়াত আবেদন কৰিব পাৰিব। এইখন হৈছে ন'টিছ। এতিয়া আমি আহিছোঁ কেনেকৈ ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন দেখাই দিছোঁ। আপোনালোকে প্ৰথমতে বেক আহি ল'ব ন'টিছখনৰ পৰা। তাৰপিছত আপোনালোকে দেখিব পাব কোৰ্চ এণ্ড আইটেম ফৰ্ম ফিল আপ বুলি লিখা আছে, য'ত কেণ্ডিডেট ফৰ্ম ফিল আপত আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকৰ আহিব, দেখিছে আপোনালোকে চালেক্ট কোৰ্চত যাব, য'ত আপোনালোকৰ GNM পঢ়িব বিচৰাসকলে GNM DMLT BPT বা যদি আপোনালোকে APSC UPSC কোচিং কৰিব বিচাৰিছে তাত আপোনালোকে ক্লিক কৰিব। আৰু যদিহে আপোনালোকে চিলাই মেচিনৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। তাত আপোনালোকৰ কি ডকুমেণ্টছ বিচাৰিব মই ধুনীয়াকৈ বুজাই দিছোঁ, আপোনালোকে ভুল নকৰাকৈ চাই যাওক। ইয়াত আপোনালোকৰ বিচৰা হৈছে পাৰ্চনেল ইনফৰমেশ্যনত আপোনাৰ কেণ্ডিডেট নেম, আপোনালোকৰ শুদ্ধকৈ আপোনালোকৰ নিজৰ নামটো ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ এণ্ড গাৰ্জেণ্টৰ নেম বিচৰা হৈছে, আপোনালোকৰ যি ফাদাৰ্ছ নেম বা আপোনালোকৰ যি গাৰ্জেন আছে ইয়াত দিব। আৰু আপোনালোকৰ মোবাইল নাম্বাৰ যিটো আপোনালোকৰ চলিত অৱস্থাত আছে, যদি আপোনালোকৰ হাতত মোবাইলটো নাই তেনেহ'লে অলপ দিগদাৰি হ'ব, যিহেতু SMS আপোনালোকৰ তালৈ OTP যাব। আৰু লগতে আপোনালোকৰ ইয়াত আপোনালোকৰ জেণ্ডাৰ দিব লাগিব, আপোনালোকৰ টাউন কি পৰে, ভিলেজ কি পৰে দিব লাগিব, পোষ্ট অফিচ কি পৰে দিব লাগিব। আৰু যিহেতু ইয়াত দেখিছে ৰিকুৱেড বুলি লিখা আছে, এইকেইটা আপোনালোকৰ মেণ্ডেটৰী দিবই লাগিব। আপোনালোকৰ পুলিচ ষ্টেচন কি পৰে দিব লাগিব, আপোনালোকৰ যি ষ্টেট আপোনালোকে আছাম চিলেক্ট কৰি ল'ব, ডিষ্ট্ৰিক্ট কি পৰে লিখিব, লগতে আপোনালোকৰ ব্লক কি পৰে দিব, আৰু যি আপোনালোকৰ পিনক'ড আছে
আছে এণ্টাৰ পেন বুলি লিখা আছে দিব, আপোনালোকৰ ডেট অফ বাৰ্থ দিব, আৰু যি আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ আছে সেয়া শুদ্ধকৈ ইয়াত বহাই দিব। এয়া আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন দিব লাগিব। তাৰপিছত আহিব কোৱালিফিকেশ্যন, য'ত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছিলে মাত্ৰ ক্লাছ 5লৈকে আপোনালোকে পাছ হ'ব লাগিব। তাত আপোনালোকে কিমানলৈকে পঢ়ায় দিব লাগিব। আপোনালোকে যদি ক্লাছ 5 বুলি দিব পাৰে, যদি আপোনালোকে তাতকৈ বেছি পঢ়া হয় তেতিয়াহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিছে আদাৰ ইনফৰমেশ্যন, য'ত আপোনালোকৰ কাষ্ট বিচৰা হৈছে, আপোনালোকে কোনটো কাষ্টৰ হয় ইয়াত ধুনীয়াকৈ আপোনালোকে চব দিব পাৰিব এপ্লাই কৰা সময়ত, আৰু আপোনালোকে কোনটো ৰিলিজিয়নৰ পৰা হয়, আৰু আপোনালোকৰ এজটো ইয়াত আহি যাব অট'মেটিক যেতিয়া আপোনালোকে তাত ফিল আপ কৰিব। আৰু আপোনালোকৰ যি ফেমিলি এনুৱেল ইনকাম আছে সেইটো আপোনালোকে ৰাইট ফুল নাম্বাৰছ লাইক এনেকৈ আপোনালোকে দিব লাগিব। আপোনালোকে কিমান দিয়া আছে ইনকাম চাৰ্টিফিকেটত আপোনালোকৰ ফেমিলি ইনকামটো বছৰেকত কিমান লিখা আছে তাত আপোনালোকে ইয়াত নাম্বাৰ হিচাপে ফিল আপ কৰিব লাগিব। ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ নিজৰ পাছপৰ্ট চাইজৰ ফটোকপি আপলোড কৰিব লাগিব, যিটো আপোনালোকৰ মেক্সিমাম 100 KB ভিতৰত হ'ব লাগিব, আৰু JPG ফৰ্মেটত থাকিব লাগিব। আৰু লগতে আপোনালোকৰ ছিগনেচাৰ আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড নহ'লে ভোটাৰ ID আপোনালোকে দিব লাগিব, যিটো আপোনালোকৰ আইডেণ্টিটি প্ৰুফৰ কাম কৰিব, নহ'লে এনি আদাৰ ডকুমেণ্টছ আপোনালোকে ID প্ৰুফত দিব লাগিব। আৰু ইয়াত PDF-ত জমা দিব লাগিব 500 KB ভিতৰত। আধাৰ প্ৰুফ বিচাৰিব, এড্ৰেছ প্ৰুফ বিচাৰিব, য'ত আপোনালোকে আধাৰ কাৰ্ডখন দিব পাৰিব, PDF-ত দিব লাগিব, সেইটো আপোনালোকক কৈ দিয়া হৈছে। আৰু যদি স্কুল চাৰ্টিফিকেট লেটেষ্ট, যদি আপোনালোকে ক্লাছ 5লৈকে পঢ়িলে সেইখনো আপলোড কৰিব পাৰিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, আপোনাৰ লাষ্ট যিটো আপোনালোকে পাছ কৰিছে সেয়াত আপোনালোকে আপলোড কৰিব লাগিব PDF-ত। লগতে ইনকাম চাৰ্টিফিকেটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব, সেয়াও 500 KB ভিতৰত PDF-ত আপলোড কৰিব লাগিব। ইনকাম চাৰ্টিফিকেটখন যিখন অনলাইনত আছে সেইখন, লগতে এজ প্ৰুফ আপোনালোকে এডমিট কাৰ্ডখন দিব লাগিব, মেট্ৰিকৰ দিব পাৰে, নহ'লে যদি আপোনালোকে মেট্ৰিক দিয়া নাই তেনেহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ ইয়াত দিব পাৰিব, নহ'লে আপোনালোকে আধাৰ কাৰ্ডখন দি পিনে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্ম ফিল আপ হৈ যাব ধুনীয়াকৈ সুন্দৰকৈ, আৰু আপোনালোকে আজি প্ৰিণ্ট আউট ল'ব। প্ৰিণ্ট আউটখন কেনেকৈ ল'ব মই দেখাই দিছোঁ। আপোনালোকৰ ওচৰত এনেকৈ এখন ফৰ্ম আহি যাব, একনলেজমেণ্টখন আপোনালোকে ডাউনলোড কৰি পিনে থৈ দিব। আপোনালোকে যদি চিলাই মেচিনৰ কাৰণে আবেদন কৰিছে বা GNMৰ কাৰণে এপ্লাই কৰিছে, নহ'লে আপোনালোকে যদি BPLT DMLT কাৰণে এপ্লাই কৰিছে, তেনেহ'লেও আপোনালোকে এনেকুৱা এখন ফৰ্ম পাব, আৰু এই ফৰ্মখনৰ সকলোবোৰ ডিটেইলছ আপোনালোকৰ লিখা থাকিব। আৰু এই ফৰ্মখন আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, আপোনালোকলৈ SMS যাব, বা আপোনালোকে হয়তো ফোনো কৰিব পাৰে, যিহেতু ফোন নাম্বাৰ ইয়াত দিছে। SMS-ৰ জৰিয়তে সাধাৰণতে যায়। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ ব্লকলৈ মাতিব পাৰে, বা আপোনালোকৰ যি DC অফিচ তালৈও মাতিব পাৰে। যেতিয়া আপোনালোকক মাতে তেতিয়া আপোনালোকে ডকুমেণ্টছসমূহ লৈ যাব, যি ইয়াত আপলোড কৰিছে, লগতে সঁচা যিবোৰ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ সেইবোৰ নিব, আৰু জেৰক্স কপি এটা লগত লৈ যাব। আৰু এই একনলেজমেণ্টখনৰ এটা জেৰক্স কপি নহয়, দুটা ৰাখিব, যিহেতু আপোনালোকে তাত এখন জমা দিবও পাৰে, গতিকে দুটা কপি আপোনালোকে ৰাখিব। তো ইমানখিনিয়ে আছিলে, আৰু যদি কিবা জানিবলগীয়া আছে কমেণ্টত জনাব, নিশ্চয় মই তাৰ উত্তৰ দিম। আৰু যদি কিবা আঁচনিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় তাৰ উত্তৰ দিম। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।